Hi friends. Actually আজি লাইভত অহা মূল কাৰণটো হৈছে যে মই শ্বেয়াৰো কৰি থৈছো ফেচবুকত চাব পাৰে এটা নিউজ পৰ্টেলে নাম ক'বলৈ দৰকাৰ নাই বিকজ মোৰ পাৰ্সোনালি একো কথা নাই তেওঁলোকৰ লগত ভাল হয় নিউজ চেনেলটো যথেষ্ট বাট কিছুমান অন্ধবিশ্বাসৰ ওপৰত বেছ কৰি মানে নিউজ দিয়াটো ভাল কথা মুঠেই নহয় অন্ধবিশ্বাসটো বিয়পোৱাটো কেতিয়াও ভাল কথা নহয় সেই নিউজটোত হৈছিলে কি মানে একচুয়ালি বাইক এখন মানে অলপ দেৰি কাৰণে নিজে ষ্টাৰ্ট হৈ গুচি গৈছিলে আৰু কৈছিলে যে এটোৰ ওপৰতে ভূতৰ ওপৰত বিশ্বাস হয় এনেকৈ কৈছিলে একচুয়ালি এটোত যদি আপোনালোকে বুজি নোপোৱা কিবা এটা কাম হয় তাৰ মানে এটো নহয় যে এটো ভূতে কৰিলে একচুয়ালি তাত বহুতখিনি সায়েন্স জড়িত হৈ থাকে ফাৰ্স্ট বুজিবলৈ চাব কথাটো যে এটো কেনেবাকে পসিবল হ'ব পাৰে নেকি মেবি আপুনি নাজানিব পাৰে কিন্তু there is a very high possibility that তাত কিবা এটা সাইন্টিফিক বস্তুৱে জড়িত হৈ আছে গটিকে ময়ো এখন মোৰ বাইক হয় ইয়াতে এখন বাইকতে মই একচুয়ালি এতিয়া নিজে মানে বাইকখন জিতু ধৰণে হে ভিডিওটোত ষ্টাৰ্ট হৈ গুচি গৈছিলে নিজে মই মোৰ বাইকখনৰ লগতে সেম এক্সপেৰিমেন্ট কৰিম আৰু ই ওৱান অফ মাই বেষ্ট ফ্ৰেন্ড অংশুমান একচুয়ালি আৰু বাইকখনটো ষ্টাৰ্ট হলে একচুয়ালি নিজে নিজে পৰি যাব হি হেল্প কৰিব আৰু এটা কথা হৈছে যে ভিডিওটো ইয়ে দিছিলে দেন আমি ডিসাইড কৰিলো মই কলো যে এটো পাৰিম বনাব দেন হি মানে মোক কৈছিলে যে বনা মানে হি ইজ ওয়ান অফ देम একচুয়ালি সো আমি ষ্টাৰ্ট কৰিম মই দেখাম যে এই বাইকখন মই নুচুৱাকে টাচ নকৰাকে বাইকখন ষ্টাৰ্ট কৰি দিব পাৰিম এটোত কোনো অন্ধবিশ্বাসৰ কথা নাই জাস্ট সায়েন্স জড়িত হৈ আছে গটিকে এটো কাৰণে মই একচুয়ালি সেটআপটো কৰিম অংশমানে হেল্প কৰিব আৰু কিবা ক যদি কইলা ঠিক আছে এতিয়া আপোনালোকে চাব সেইদিনা আমি দেখিছিলো যে বাইকখন নিজে নিজে ষ্টাৰ্ট হৈ গৈছিল আৰু তাত কোৱা হৈছিল যে এটো ভূতৰ কাৰণে হৈছে কিন্তু এটো ভূত কেতিয়াও নহয় এটো কমপ্লিটলি সায়েন্স হয় আপোনালোকে চাব এতিয়া মানসে কেনেকৈ বাইকখন ষ্টাৰ্ট কৰি দেখাব আপোনালোকক আৰু লগত মও আছো আৰু কি কম চাব আমি এটা কৰি আছো অলপ পাছতে হয়তো হৈ যাব আৰু আমি আৰু এটা কথা আমি কোনো ভিডিও কৰা নাই মানে ভিডিওগ্ৰাফি কৰা নাই আমি লাইভ আহিছো এটা কাৰণতে যে ভিডিওত কিবা এডিটিং হ'ব পাৰে কিন্তু ইয়াত কোনো এডিটিংৰ কথা নাথাকে আমি লাইভত আছো আপোনালোকে দেখিব মানসে ষ্টাৰ্ট কৰিব আৰু বাইকখন নিজে নিজে ষ্টাৰ্ট হৈ যাব আৰু বাইকখনে নিজে নিজে মুভ কৰিব সব ওকে ন बैक कैमरा केनेके কৰিম এই ওপৰত আছে ৰটেশনৰ হেৰি ওপৰত আছে একদম ওপৰ ৰাইট হেণ্ড সো একচুয়ালি এটো পসিবল হয় অকল এ উচৰত থকা বুলিয়ে নহয় আপুনি এনিহুৱেৰ ইন দা ওয়াৰ্ল্ড যতে থৈ দিয়ে আপুনি বাইক হক বা গাড়ী হক মোক যদি কয় যে আমেৰিকাত গাড়ীখন আছে আপুনি ষ্টাৰ্ট কৰি দিয়ক একচুয়ালি ইয়েস মই ঘৰৰ পৰা হেকন ষ্টাৰ্ট কৰি দিব পাৰিম বাট কিছুমান সেটআপ লাগিব সাৰ্কিট্ৰি লাগিব যেটো সেটআপ কৰাটো প্ৰয়োজন গটিকে আমি চাও হক এই বাইকখন এইখন আপোনালোকে চাব পাৰে আৰু ইয়াত কোনো চাবি লাগি থকাও নাই চাই লওক ইয়াত চাবি লাগি থকা নাই সো এতিয়া আপুনি দেখিব মই বাইকখন কিদৰে ষ্টাৰ্ট কৰিম আপুনি চাওক ইয়াত কোনো মানুহ নাই একচুয়ালি ৰব মই ৰেয়াৰ কেমেৰা অন কৰি লৈছো এখন বাইক পৰি যাব পাৰে বাইকখন গটিকে যদি বাইকখন পৰি যায় তেতিয়া মই বাইকখন পৰিব আৰু তাৰ বাবে গিয়াৰত থব লাগিব একচুয়ালি ওকে পৰি যাব অত খালি চাবি দে যাব অকল হুককে পৰি যাব ছবি দে ওকে মই এটো কাৰণে একচুয়ালি ওকে বাইকখন এটো হল আৰু আকৌ আমি দগাল দেখাই দিও দেখাম ৰ আপোনালোকে দেখা পালে যে বাইকখন কেনেদৰে নিজে ষ্টাৰ্ট হ'ল বাট বাইকখন পৰি গ'ল একচুয়ালি মু বন কৰিব থাকি গ'ল সো আপোনালোকে আৰু এবাৰ মই দেখাম আপোনালোকৰ যদি কিবা ডাউট হৈছে বা হোৱাটএভাৰ এইবিলাক পসিবল হয় সব সায়েন্সটো স্প্ৰেড কৰিব লাগে একচুয়ালি মই সায়েন্সৰ এজন মানে সায়েন্সক মই বহুত বেছি সাপোৰ্ট কৰো সব বস্তুতে কিছুমান সায়েন্স জড়িত হৈ থাকে
গতিকে হেতু বুজিবলৈ চেষ্টা কৰাটো অত্যন্ত প্ৰয়োজনীয় গতিকে ওকে আপুনি এতিয়া কৰ এগেইন আমি আপোনাক দেখাইছো বাইকখন কিদৰে ষ্টাৰ্টটো বাইকখন একেবাৰে ওচৰত থাকিবি হা নহলে বাইকখন আকৌ পৰিব মই বন্ধ কৰি দিম বাৰু এবাৰ তো খালি ওকে বাইকখন বন্ধ কৰি দিম বাৰু এগেইন আমি আপোনালোকক দেখাম এইখন হয় সৰি ৰেয়াৰ কেমেৰাটো অন কৰি লৈছো ৰব এগেইন বাইকখন দেখিছে থৈ লৈছো আকৌ পৰিব বাইকখন গতিকে হি এবাৰ অলপ ওচৰত থাকিব যাতে বাইকখন মানে ধৰিব পাৰে আৰু আপোনালোকে প্লিজ ভিডিওটো শেয়াৰ কৰি দিব সায়েন্সক স্প্ৰেড কৰক অন্ধবিশ্বাস নহয় আৰু অন্ধবিশ্বাসৰ বাবে বহুতখিনি বেয়া কাম হৈ থাকে আপোনালোকে জানে বস্তু এটা কিবা এটা যদি হয় সদায় বুজিবলৈ ট্ৰাই কৰিব লাগে ফাৰ্স্ট কিদৰে বস্তুটো হ'ল অলৱেজ চান্স থাকে যে তাত কিছুমান সাইন্টিফিক কেছ জড়িত হৈ আছে গতিকে এগেইন মই এইখন ষ্টাৰ্ট কৰিম আপুনি চাব ৰিয়াৰ কেমেৰাটো দি লৈছো ওচৰত গুচি যা তই একদম ওচৰত মানে ধৰি ক্লাছডাল ধৰি দিবি একো কৰিব নালাগে ওকে ক্লাছডাল ধৰি দিবি ওকে আৰু এয়া দেখিলে আপোনালোকে দেখিলে কিদৰে এইটো সম্ভৱ গতিকে ভিডিওটো আপোনালোকে শ্বেয়াৰ কৰি দিয়া যেন থ্যাংক ইউ সো মাচ ফৰ ৱাচিং এণ্ড প্লিজ আপোনালোকে কথাটো বুজি পাব আৰু সৰু সৰু ল'ৰা ছোৱালীৰ মাজত যাতে এনেকুৱা কিছুমান ভৱিষ্যতে যাতে নিউজ চেনেলে এনেকুৱা যাতে নকৰে হয় আৰু নিউজ চেনেলে নিউজটো কৰাৰ আগত প্লিজ ভেৰিফাই কৰি ল'ব এইটো একচুৱেলি হয় কি আমাৰ মেইন কথা হেতু আছিলে যে যেহেতু এটা নিউজ চেনেলক লাখ লাখ মানুহে ফলো কৰে আৰু তাত দেখুৱা এটা কথা তেখেতসকলে হয় বুলিয়ে ভাবি লয় যে কথাটো 100% ট্ৰু কিন্তু এনেদৰে অন্ধবিশ্বাস বিয়পোৱাটো কেতিয়াও ভাল কথা হ'ব নোৱাৰে গতিকে আমি এতিয়া আপোনালোকে দেখিলে গতিকে ভিডিওটো ইমানেই আছিলে থ্যাংক ইউ সো মাচ বাই বাই